নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোৱে নিশ্চয় ভাল। আজি তোমালোকৰ ওচৰত মই লৈ আহিছোঁ যে নতুনকৈ ইউটিউব চেনেল এটা কেনেকৈ ক্ৰিয়েট কৰিবা, তাৰ আৰু জিমেইল কেনেকৈ ক্ৰিয়েট কৰি জিমেইলটো কেনেকৈ খুলি কেনেকৈ তোমালোকে ইউটিউবত ভিডিঅ' আপলোড কৰিবা বা কেনেকৈ কি কৰি গোটেইখিনি ক'বলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল বাটন দবাই অল অপশ্যনটো চিলেক্ট কৰি ল'বা। মই প্ৰতিদিনে তোমালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইউটিউবৰ ৰিলেটেড ভিডিঅ'বোৰ আনি থাকোঁ। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা, কমেণ্ট কৰিবা, বন্ধু-বান্ধৱীৰ মাজত অলপমান শ্বেয়াৰ কৰিবা। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোক প্ৰথমতে স্ক্ৰীনত আহি ইউটিউব এপটো সিলেক্ট কৰি ল'বা। সিলেক্ট কৰি লোৱাৰ পিছত তোমালোকৰ কৰ্নাৰ দেখিবলৈ পাব যে তোমালোকৰ প্ৰফাইল একাউণ্টটো। তাৰপিছত ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত দেখিবলৈ প্লাছ আইকন ক্লিক কৰিবা। প্লাছ আইকন ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে অলপমান লোডিং ল'ব। লোড লোৱাৰ পিছত তোমালোকৰ মোবাইল নাম্বাৰটো সুধিব। মোবাইল নাম্বাৰটো তোমালোকে দি দিবা। মই ইয়াত মোবাইল নাম্বাৰটো দি দিয়াত দেখিবলৈ পাইছোঁ তলত এইটো ক্লিক কৰিবা। ক্লিক কৰি নেক্সট কৰি দিবা। নেক্সট কৰাৰ পিছত তোমালোকে দেখিবলৈ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। ফাৰ্ষ্ট নেম লাষ্ট নেম তোমালোকে বহুৱাই ল'বা। তোমালোকৰ যি দিব ইচ্ছা আছে মই দেখিবলৈ পাইছে মই দিছোঁ যে RB গেমিং বুলি দিছোঁ, কাৰণ এইটো চেনেল হ'ব গেমিঙৰ ওপৰত, সেইকাৰণে RB গেমিং বুলি দিছোঁ। তাৰপিছত নেক্সট কৰি দিছোঁ। নেক্সট কৰাৰ পিছত আপলোড লৈছে। তাৰপিছত দেখিবলৈ পাইছে তোমালোকৰ মোবাইল নাম্বাৰটো যদি তোমাৰ দিয়া হৈছে তাৰপিছত ভেৰিফিকেশ্যন হৈ যাব। ভেৰিফিকেশ্যন হৈ আছে দেখিবলৈ পাইছে তোমালোকৰ মোৰ ভেৰিফিকেশ্যন হৈ আছে। লগতে আমাৰ চেনেলটো ভেৰিফিকেশ্যন হৈ যাব। ওপৰত এটা দেখিবলৈ পাইছোঁ কোড এটা দি দিছে মোৰ OTPটো মই গটো বহুৱাব নালাগে, নিজে ভেৰিফিকেশ্যন হৈ যাব। তাত বাৰ্থডে চিলেক্ট কৰিলোঁ, মই 2006 দি দিলোঁ। তাৰপিছত নেক্সট কৰি দিবা। আকৌ তোমালোকে দেখিবলৈ যিটো জিমেইল তোমালোকে চিলেক্ট কৰিব পাৰা জিমেইলটো চিলেক্ট কৰিবা। তাৰপিছত দেখিবলৈ পাইছে নতুনকৈ তোমালোকে কি কয় পাছৱৰ্ড এটা বহুৱাই ল'ব। ইয়াত নিউ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড বুলি আছে। তাৰপিছত বহুৱাই ল'বা তোমালোকৰ মতামত পাছৱৰ্ডটো। কাকো দেখুৱাব নালাগে, কাৰণ কাকো নক'বা, হেক হৈ যাব পাৰে তোমালোকৰ চেনেলটো। কাকো নেদেখুৱাবা তোমালোকৰ মতামত পাছৱৰ্ড বহুৱাই ল'বা। তাৰপিছত এগ্ৰিমেণ্ট কৰি ল'বা। তাৰপিছত নেক্সট কৰিবা। নেক্সট কৰাৰ পিছত দেখিবলৈ পাইছে আকৌ এগ্ৰিমেণ্ট আছে। নেক্সট কৰি যাই থাকিবা। তোমালোকে এনেকুৱা ধৰণৰ অলপমান লোড ল'ব। লোড লোৱাৰ পিছত দেখিবলৈ পাইছে যে তোমালোকৰ চেনেলটো সম্পূৰ্ণৰূপে খোল খাই গৈছে। চেনেলটো কেনেকুৱা চেনেল চিলেক্ট কৰিব দেখিবলৈ পাইছে একেবাৰে তলত মোৰ RB গেমিং বুলি চেনেলটো খোল খাই গৈছে। এই চেনেলটো মই চাই ল'ম মোৰ ভেৰিফিকেশ্যন হৈছে নে নাই। তাততো দেখুৱাইছে মোৰ ভেৰিফিকেশ্যন হোৱা বুলি। তাত সেইকাৰণে মই কি কৰিম, নিজৰ আৱাৰ চেনেল ক্লিক কৰিম। কৰ্নাৰত গৈ আৱাৰ চেনেল চুজ কৰি ল'ম। আৱাৰ চেনেল চুজ কৰি চাম কি হৈছে কি হোৱা নাই। আৱাৰ চেনেল চুজ কৰিলোঁ দেখিবলৈ পাইছে তোমালোকে। আৱাৰ চেনেল চুজ কৰিলোঁ। চুজ কৰাৰ পিছত দেখিবলৈ পাইছে যে মোৰ দিছে যে ক্ৰিয়েট চেনেল হৈ গ'ল মোৰ ক্ৰিয়েট চেনেল। আৰু ক্ৰিয়েট চেনেল ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে মোৰ এবাউট গোটেইখিনি হোম ভিডিঅ' প্লেলিষ্ট। তাৰপিছত দেখিবলৈ পাইছে চেনেল পিছত দেখিবলৈ পাইছে এবাউট গোটেইখিনি হৈ গৈছে, কাৰণ জাষ্ট খুলিলোঁ। সেই খোলাৰ লগে লগে ভেৰিফিকেশ্যন কৰি ল'লোঁ। কৰি লোৱাৰ পিছত দেখিবলৈ গোটেইখিনি হৈ গৈছে। এতিয়া ভিডিঅ' এটা আপলোডিং কৰি দিলোঁ। আপলোড ভিডিঅ' অপশ্যনত ক্লিক কৰি আপলোড ভিডিঅ'ত দেখিবলৈ পাইছে এইটো মই ৱাটান ষ্টেটাছ ভিডিঅ'টো আপলোড কৰিম। ইয়াত লিখি দিম যে ৱাটান ষ্টেটাছ ভিডিঅ' বুলি। তোমালোকৰ মতামত টাইটেলটো দি দিবা ভিডিঅ'ৰ, কাৰণ ভিডিঅ'ৰ টাইটেলটো যদি ভালকৈ দিয়া তোমালোকৰ টাইটেল টেগ কেনেকৈ বহুৱা আগৰ ভিডিঅ'বোৰ মই বনাই দেখুৱাইছোঁ তোমালোকক। আগৰ ভিডিঅ'বোৰ চাবা। আৰু মই ডিছক্ৰিপশ্যন বক্সতো থাকিব তোমালোকে কেনেকৈ টাইটেল লগাব। ডাঙৰ ইউটিউবাৰসকলৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। এইটো দেখিবলৈ পাইছে মই ৱাটান ষ্টেটাছ ভিডিঅ' বুলি লিখি আছোঁ। লিখাৰ পিছত তোমালোকৰ যিকোনো মতামত তোমালোকৰ ডিছক্ৰিপশ্যন অপশ্যনটো বহুৱাই ল'বা। মই ডিছক্ৰিপশ্যন অপশ্যনটোত একো নবহাওঁ, কাৰণ এটাই বস্তু বহুৱাই ল'ম। এইটো নিউ চেনেল হয়, তাত লিখি দিম যে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। এনেকুৱাকৈ লিখি দিম, যিখিনি পাৰোঁ সেইখিনি লিখি দিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো বহুত ছুটি হয়, ভিডিঅ'টো মাত্ৰ 4 মিনিটৰ ভিডিঅ' হয়। তোমালোকে সম্পূৰ্ণকৈ চাই থাকিবা। তোমালোকক গোটেইখিনি যেতিয়া মনত ৰাখি ল'ব পাৰা এনেকুৱা ধৰণৰ চাই থাকিবা। তাৰপিছত যে এনেকুৱা কৈ দিবা। তাৰপিছত তোমালোকে চিলেক্ট কৰি ল'বা। তোমাৰ লোকেশ্যন দিব পাৰা, লোকেশ্যন দিলেও দিবা, নিদিলেও নাই। দেখিবলৈ পাইছে মই লিখি আছোঁ, লিখা হৈ যাব মোৰ এতিয়া বৰ্তমান লিখা হৈ গৈছে। তাত দেখিবলৈ পাইছে তোমালোকৰ লোকেশ্যন চিলেক্ট কৰিবা। প্লাছ আইকন ক্লিক কৰি মোৰ লোকেশ্যনটো চাই লওঁ কি কি লোকেশ্যন আছে। তাৰপৰা মই লোকেশ্যন চিলেক্ট নকৰোঁ। নকৰাৰ পিছত দেখিবলৈ পাইছে তোমাৰ প্ৰাইভেট আছে, প্ৰথমতে আছে পাব্লিক, প্ৰাইভেট আৰু আনলিষ্ট। এনেকুৱা তিনিটা অপশ্যন দেখোঁ। তোমালোকে পাব্লিক কৰি ল'বা, কাৰণ সকলো ভিডিঅ'বোৰ তোমালোকে দেখিবলৈ পাব, ভিউ পাবা, ছাবস্ক্ৰাইবাৰ পাবা, পইচা কমাব পাৰিবা। এনেকুৱা ধৰণে তোমালোকে ভিডিঅ' দি যোৱা। তোমালোকৰ নিজৰ মতামত ভাল ভিডিঅ' দিবা। তোমালোকে অতি সোনকালে ইউটিউবৰ ফালৰ পৰা টকা পইচা ইনকাম কৰিব পাৰিবা। দেখিবলৈ পাইছে মই কোনো ধৰণৰ এই ভিডিঅ'টো বনাইছোঁ তোমালোকৰ কাৰণে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ' এটা বনাই দিলোঁ টেকনিকেল ভিডিঅ'। তোমালোকে চাই থাকক সম্পূৰ্ণকৈ, অলপমানো স্কিপ নকৰাকৈ দেই ফ্ৰেণ্ডছসকল। আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা দেই। কোনোবাই যদি নতুনকৈ আহিছা মোৰ ভিডিঅ'টো চাইছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। দেখিবলৈ পাইছে মোৰ অলপ লোড লৈছে, কাৰণ নেটৰ বহুত শ্ল' হয়, সেইকাৰণে ভিডিঅ'টো আপলোডিং হোৱা নাই। দেখিবলৈ পাইছে মোৰ ভিডিঅ'টো আপলোডিং হোৱালে তোমালোকক চাই দেখুৱাই দিম, কাৰণ নতুন আপডেট আহিছে যে নিজৰ ভিডিঅ' নিজে চাব পাৰি। একো নহওক, কোনো প্ৰব্লেম নাই। বহুতে আগতে মোক সুধিছিল যে নিজৰ ভিডিঅ'বোৰ চালে কিবা প্ৰব্লেম হয় নেকি। মই তেওঁলোকক ভিডিঅ' বনাই ক'ব নোৱাৰিলোঁ, তথাপিও এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিলোঁ যে তোমালোকৰ কোনো ক্ষতি নাই, তোমালোকৰ নিজৰ ভিডিঅ' নিজে চাব পাৰিবা। দেখিবলৈ পাইছে মই নিজৰ ভিডিঅ' নিজে চাই আছোঁ। চোৱাৰ পিছত একো নহয়, তোমালোকে চাই থাকিবা। নিজৰ ভিডিঅ'ত ধৰক 100 ভিউৱাৰ্ছ 200 ভিউৱাৰ্ছ এনেকুৱা আনিব পাৰে। আজি ভিডিঅ'টো